চবা আসলো ক'ত দুবাই ভাবিলে কিবা ৰোমান্টিক লাগি যায় দেই এতিয়া আছো অসমত দুবাৰ দিনকেইটাই বেলেগ আছে এনজয় বেলেগ আছে কি ডান্স বাহ কি ৰেষ্টুৰেণ্টৰ ডান্স এতিয়াও মনত পৰে الحبيبي الحبيبي ولا ولا الحبيبي ولا ولا gallo de pan yo de love machine আসসালামু আলাইকুম হাবিবি কথা শুনিয়ে মজা লাগে দেই বাপৰে বাপ ফিলিংছে বেলেগ এনেকুৱা যদি আমাৰ অসমতো থাকিল আমাৰে কতে আছে দেখাই দিয়া আপি এটা আমাক মেছেজো ৰিপ্লাই দিয়া নাই ফোন हेलो यस 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 मैं आता हूँ कौन बसी है आप ये लग रहा है मुंबई लगा है नहीं मिला आप ही को मैं फोन तो नहीं कर रहा हूँ आप क्यों मेरे को ऐसे बात करता है হ'ব ঠিক আছে দেখছি আগৰে কালি মোৰ লগত চাইকেলত ডাবলিং ঘূৰি আছিল আজি তাৰ কিতেনি চাৱাই এও ক'বাত যাবা ওলাইছে নেকি যাবা ওলা মানে মই আহিলো হে যাই পুৰবাই ডুবাই গৈছিলো ডুবাই Naughty কি জাগা এখন কি জেগা তহঁতক কৈনো কি হ'ব তহঁতে এলা যাবা পাৰিবি নেকি এইটো নাই তহঁতৰ মাল পইচাটোই নাই না যাবই দে ভাই বাপেকৰ টকা আছে না সেই টকা খেদব আৰু আমিতো যাবাই নৰো না क्या তই মই এইগিলা আলা ধৰ্ম নলওঁ ক'ত যাবা আলা হয় মানে আলা হোৱা মানে কি আৰু ভিক্ষাৰী দোকান মনত দুটা ল'লো এই ভাই হাই দে আবে ভিক্ষাৰী মানে তহঁতৰ মোৰ লগত ক'ত মিলা কচোন মই আহিলো ক'ৰ পৰাই আৰু আছো ক'ত এবাৰ মই চুলি কাটপা ক'ত যাম জানা ইংলেণ্ড যাম ইংলেণ্ড চাঙি ধৰা মানুহ কমচে কম দুটা তোৰ অকাত কি বে অকাত কি ককাৰ নলৈ ভাই তই মোৰ চাঙি ধৰিবি আৰে ভাই চাৰিটা লাগে না মই আজিকালি চাঙিৰ কথা কৈছে মোৰ লগত কি নাচে তই গম পা নাচে আপি খাটা ড্ৰেছ পিন্ধা ডাঙৰ ছিংগাৰ মোৰ লগত ছিংগাৰ মানে বুজি পা না তহঁতে চিংৰিয়া চিংৰা তহঁতে এলা বুজিয়ে নাপা এলা গায়ক হে এলা গায়ক ए भाई यार लोग तो हमारे पता निमले जो ये जो आमी जोर बन जाते ही राखो जो जो হয় ইয়াৰ লগত থাকলি কেতিয়া মেটকা কল চল ভাই যাওয়া দিবা লাগব বান পানি যায় ডাঙৰ মাছৰ আধাৰ পালা লাগব যাই ৰাখো যো যা তহঁতে মোৰ লগত মিলা ক'ত কচোন আৰু মিলিবাও নোৱাৰে কেতিয়াও যা এই ভাই সি যিখিনি পোচাক লৈ অহংকাৰ দৈছি খেলা দেখুৱাব নালাগে কিন্তু পোচাক লৈ অহংকাৰ মানুহ কৰিব নালাগে नालगे আছে নে আহকচোন আহক আচ্ছা ভাল নহয় খবৰ আছো বহকচোন বহক ইয়াতে বহক আপুনি এটা মাজত হ'ব আচ্ছা আপোনালোকক ঠিক মই ধৰিব পৰা নাই কি সংক্ৰান্তত আহিল অলপ কওকচোন ধৰিব পৰা নাই মানে আমি ডাবল কৰা মানে ডাবল মানে মই ঠিক বুজা নাই একত দুই পইচা ডাবল পইচা ডাবল কেনেকুৱা অলপ বুজাই দিয়কচোন বাৰু বুজি মানে আমি বুজাই দিলেই বুজি পাব হে কথাটো এনে তাৰ মানে 1 কোটি টকা যদি আমাক দেই আপুনি মিনিমাম 1 মাহৰ ভিতৰত 10 কোটি টকা পাব তাৰমানে 2 দিনৰ ভিতৰত 2 কোটি 3 দিনৰ ভিতৰত 3 কোটি ৰাতি বদলি যায় ৰোটেশন আচ্ছা আৰু কিমান থব লাগিব মই প্ৰথমতে 1 কোটি থক 1 কোটিত মই কিমান পাম 1 কোটি 2 কোটি পাব যদি 2 দিনৰ কাৰণে থয় 1 বছৰৰ কাৰণে থলি কিমান পাম 1 বছৰৰ কাৰণে থলি মিনিমাম কিমান পাব 100 কোটি 100 কোটি মালামাল হৈ যাব আপুনি এও মোৰ লগৰ বন্ধু এও খুদি লওক 1 কোটি টকা আছিল 1 দিনত 2 কোটি 3 দিনত 3 কোটি 10 দিনত 10 কোটি মোক ৰাখে কোনি মানে এতিয়া যদি আপুনি দেৰি কৰে তেতিয়াহ'লে আলক্ষী বিৰে যাব আজিয়ে দিব লাগিব আজি মানে এতিয়া পাৰে যদি আজি দিয়ক নৰে যদি আমি কালি আহি যাম আজি আছে যেতিয়া ভাল কথা
আচ্ছা এটা কথা মই আপোনালোকক কেনেকৈ বিশ্বাস কৰোঁ কওকচোন বিশ্বাস কৰা মানে আমাৰ অফিচ অলৰেডি আমাৰ ক'ত যিটো আছে? আমাৰ তিনিআলিৰ অফিচ তিনিআলি। তিনিআলি যে আমাৰ চকটো আচ্ছা আচ্ছা তিনিআলিত যাব আপুনি যাই ৰাইট চাইডে পাণ দোকানখন আছে অঁ তাৰ কাষতে বঢ়িয়া এটা সুন্দৰ অফিচ এটা আছে অ' তাতে এটা মই এডভাৰটাইজ কালি দেখা পাইছোঁ ফাইনেন্সিয়েল একত ডাবল মানে সেইটোৱে নেকি একত ডাবল বুলি কওঁতে অকল একত ডাবলো নহয় অঁ। যিমানে দিন যাব সিমানে ডাবল বাই ডাবল আচ্ছা আচ্ছা এই মোক এইটো কৰি দিয়াছে ভাই কৰি দিবা। মোৰ একদম দৰকাৰ আমি কৰি দিবা আমাৰ আপত্তি নাই কি কয় বন্ধু আমাৰ আপত্তি নাই আপুনি যদি দেৰি কৰি থাকে কিন্তু আমাৰ আপত্তি হৈ যাব কাৰণ বেলেগ আপোনাৰ জেগাত বেলেগ ঘৰে পাই যাব গতিকে আপুনি দেৰি নকৰাতে পইচাটো লৈ আহিলে আমি ভাল পাওঁ পইচাটো আনিম এটা 1 বছৰ পিছত মই যাম এক বছৰ পিছত যাই যাব অহাকালি গেলেও বেয়া নাপাওঁ আমি অহাকালি গেলেও বেয়া নাপাওঁ একত ডাবল 1 কোটি 2 কোটি লৈ আহিব আপুনি না মোক 100 কোটি লাগিব ঠিক আছে মই আহি আছোঁ ঠিক আছে আপুনি আহি লওক ঠিক আছে 100 কোটি 1 কোটি 100 স্যার মোৰ এটা 1 কোটি আছে মই এইটো দিলোঁ আপোনালোকক আপনি পটকা লৈ গণা নাই মানে আগতে গণি থোৱা মই পইচা গণি থোৱা আছে তাৰমানে মোৰ এই 1 কোটি টকাটো মই বেলেগত দিব যাব খুজিছিলোঁ ভাল কাম তাৰমানে ভাল মোৰ জেগাত কৰিছে। ৰিলায়েন্সৰ এটা ফাইনেন্সত কিন্তু সেইটো নাহিল আজি নাহি মই আপোনালোকৰ এডভাৰটাইজ মই দেখিছোঁ দেখা পাই মই আপোনালোকক বিশ্বাস কৰি দিলোঁ 1 কোটিত 100 কোটি 1 কোটি আছে পুৰা পুৰা 1 কোটি আছে আপুনি চাই যদি চাব পাৰিব না আমি নাচাম বিশ্বাস কৰা মানুহ অঁ। আমি বিশ্বাসী মানুহ এই চাৰ মোক দিব দিব মানে টেনশ্যন ল'ব নালাগে আমি কিন্তু আপোনাক দিবা আহিবা নোৱাৰোঁ কাৰণ আমাৰ এটা নিয়ম পইচা য'ৰ পৰাই লওঁ সেই জেগাত আপোনাৰ দিবা ফোন নম্বৰটো চাৰ। ফোন নম্বৰ ল'ব পাৰে ফোন নম্বৰ ল'ব পাৰে সেইটো ডাঙৰ কথা নহয় কওকচোন আপোনাৰ নাম্বাৰ নাম্বাৰটো হ'ল 79540 540 54205 ঠিক আছে আপোনাক মই ফোন এতিয়া আমি আৰু যাওঁ অঁ, ছাৰ, আহিব। আপোনাৰ চেষ্টা যাব আৰু মোক ক'ত দিব এইটো আৰু একদম টেনশ্যন ল'ব নালাগে আমি আৰু লগ পাম আৰু ঠিক আছে আপুনি ঠিক আছে বঢ়িয়া আপুনি তিনিআলি চৌক লাগি যাব ওচৰতে থকা যিখন পাণ দোকান আছে পাণ দোকানখনৰ কাষতে আমাৰ অফিচটো আচ্ছা অফিচটোক লাগি যাব পইচা কেতিয়া লৈ আহিব হা আমি আজি জমা কৰি যাওঁ অফিচত ঠিক আছে বাই ঠিক আছে যাব 1 কোটিত 100 অঁ কালি একেই আছিলোঁ মই এইটোৱে ভাবিলোঁ আৰে অফিচ হৈ থকা নাই দোকান লো এইগিলা দোকানৰ মাল লো হায় 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 মোৰ 2 কোটিত 5 কোটি মই কি কৰিলে শেষ কৰি পেলাম এতিয়া মই পথৰ ভিক্ষাৰী হোৱাৰ বাহিৰে উপায় নাই চালা 2 কোটি টকাত 5 কোটি হ'ব বুলি কয় মই ঘৰে মাটি বিক্ৰী কৰিলোঁ চব চেষ্টা কৰিলোঁ চালা মোৰ এই অৱস্থা হ'ল এই অফিচ যায় দোকান এতিয়া মই কি কৰোঁ সেই ধাৰ সোপা দিবা আছোঁ মই অলবা নৰা মোক খুবেই আধা মৰা কৰিব চালা এই কথাই কথা নহয় ইহঁতক মই যেনেকৈ নহওক যি কল্পনাৰে নহওক আজিৰ পৰাই ধৰাৰ ব্যৱস্থা কৰি মই যাওঁ চালা যাওঁ মই চালা এই বাহিৰটো বিক্ৰী কৰিবই লাগিব চালা এই ধাৰ সোপা মই দিব লাগিব थोड़ा सा आगे देखो
তই আৰু সদায় কৈছা মোক 10 লাখ টকাটো ক'ত তাৰকে কিনি পেলাই ডাবল কৰি দিম বুলি কৈ আছিল নেকি দিয়া নাই আজি 10 লাখ অঁ কেনে দিবি 10 লাখ টকা মোৰে নাই মই ক'ৰ পৰা দিম তই আজি কি দিম বুলি কৈ দিয়া নাই ডাবল কৰি পেলাই 10 লাখ অৱস্থা টকা চালা মোৰ অৱস্থা চা কি চাৰ্ট পিন্ধি আছো মোৰ ড্ৰেছেই নাই থাকাই জেগা নাই সেইগলা নাজনো মোক পইচা ৰাখিব আজি 10 লাখ টকা হ'লে হালা পইচা নহয় তে দিবে নৰি 10 লাখ নাই মই ক'ৰ পৰা দিম মোৰে অৱস্থা বেয়া মোৰ আজি চাউল কিলো দিব পইচা নাই একদম মোৰ আগত কৈলা না পইচা দিবে দিলে নিচে নিচে আমাক কৈছিলি ডাবল কৰি দিম বুলি কৈছিলি আজি পইচা ৰাখবই নহ'লে তো বহুত কেমেৰা তাৰ পায় মোৰ অৱস্থা চা আজি মই নাজনো পইচা ৰাখ আজি মই নিজে কথা আজি মোক ডাবল কৰি দিম বুলি কৈ আজি মোকে ঠগাইছি মোৰ চব ধ্বংস হৈ গ'ল মোৰ ভিখাৰী এতিয়া মোৰ অৱস্থাই নাই পইচা না কেনেকৈ কাম কৰি গৰেগা তোৰ কি এ ভাই নকবি দে নকা দেই কৈ আহিছোঁ নেকি মোৰ ভাই অৱস্থা শেষ কি হ'ল অৱস্থা মানে ভাই মই মাইকী বুঢ়ী মাইকী নহয় ঘৰ মাটি চব শেষ মোৰ কেনেকে মোৰ জীৱন শেষ তিৰি বেচলো হাইছা ভাই ঘৰ মাটি এই যে অট্টালিকা যে গুৱাহাটীত বান্ধিলোঁ চব বিক্ৰী কৰিছোঁ ভাই লণ্ডনত চলি একটা নাথা এই দুটা ভাই এনেকুৱা ফাল্টু মানুহ মোৰ তাকে আছে ভাই 1 কোটি টকা দিলি বোলে মোক 12 কোটি দিব এক বছৰত মই ভাই থলো গোটাই বিক্ৰী কৰি বিৰিৰ সোণা পৰ্যন্ত শাৰী পৰ্যন্ত বেচিলোঁ সেইকাৰণে বোলে পাম ভাই ফুটফিট দেখালোঁ এতিয়া ভাই অফিচত যি যাওঁ ভাই অফিচটো হৈছে দোকান সেই মানুহকেইটাও লাগ নাপালোঁ ভাই মোক যোনী যদি দেখে ভাই চেণ্ডেল দেখিব এতিয়া মাৰে ভাই থাপৰে এতিয়া মই এই কুত্তাৰ মতো ভাই ভিখাৰীৰ দৰে অৱস্থা একোৱেই নাই মোৰ দুখ কৰি এতিয়া কমচে কম এটা কথা তহঁতক কওঁ মই বুজি পালোঁ ভাই যে লোভে বা পাপে মৃত্যু আৰু তহঁতৰ আগত মই আজি ডাঙৰ কথা যে কৈছিলোঁ অহংকাৰ কৰি এইগিলা মোৰ আজি চব চেচ সেইকাৰণে বুজি পালোঁ তহঁতে ভাই ভাই সেৱা দুখ কৰি লাভ নাই ভাই আমাৰ মোনা আছে এই ভাল হ'ব ভাই যো